JCB lift পাইছে সব স্বাগতম জনাবনগৰ পুনৰ আহিছো নতুন এটা ভিডিঅ' লৈ আৰু আগৰ ভিডিঅ'সমূহ চাইছে বুলি আশা কৰিছো আৰু আজি হৈছে 10 জানুৱাৰী আৰু 2022 আজি কালি এনেকুৱা জেগাত আছিলো ভিতৰত আৰু এনেকুৱা ঠাণ্ডা পৰিছে কালি হিউমিডিটি আপোনাৰ 93 মাৰিছে 93% আৰু আপোনাৰ সেলসিয়াছ হৈছে 8 ডিগ্ৰী কমেছে মানে হিউমিডিটি যিমান বেছি হয় মানে আপোনাৰ বায়ুত যেতিয়া পানীটো বেছি হয় তেতিয়া বেছি ঠাণ্ডা মানে অনুভৱ হয় আৰু জেগাটো মই দেখাই আছো কেনেকুৱা জেগা মই দেখাই আছো তো এনেকুৱা ঘৰ এটা আছিলে ঠিক আছে আৰু এফালে আমাৰ পাৰ্টনাৰ এটা আছে হাই 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 আৰু এফালে মই আছিলো আৰু এনেকুৱা জেগা চাওক এইফালে সেইটো মেইন ৰাস্তা আৰু এইটো গোটেই ৰ'দ ওলাই আছে এইটো মানে আগতে মানে ইয়াত কাম কৰা মানুহবিলাক থাকিছিল আৰু এইটো ঘৰটোত এতিয়া বৰ্তমান নাই মানে আমাক এইটো দেখাই দিছিল কালি য'ত খাইছিলোঁ মানে ড্ৰাইভাৰজনে দেখাই দিছিলে আৰু তেওঁলোক গ'লগৈ এতিয়া বৰ্তমান আমি আছোঁ এতিয়া সেইটো পানী ব্যৱস্থা এটা মুখ চুখ ধুওঁ আৰু লেট্ৰিন বাথৰুম সেইফালে আছে এইবিলাক দেখাই নাথাকোঁ আৰু তেনেকুৱা কথা আৰু খোৱা বোৱা কালি ভালকেই হ'ল কালি ভাত ঠিকছে খালোঁ ভাত বনাইছিলে আৰু দেখাইছিলোঁ যিহেতু অলপ আন্ধাই মুন্ধাই যিখিনি হওক আৰু ভইচটো অলপ বেয়া এডজাষ্ট কৰিব আজি ইয়াৰ পৰা আৰু 40 কিলোমিটাৰ যাব লাগিব তেতিয়াহে আমি চামফাই মাৰ্কেট যোনটো ম্যানমাৰৰ মাল চাল আহে তো সেইটো দেখাব পাৰিম আৰু 41 কিলোমিটাৰ যাবলৈ জানো এতিয়া গাড়ী যদি চলে সোনকালে পাই যাম 1 ঘণ্টাত পাই যাব লাগে 1 ঘণ্টা 2 ঘণ্টাত আৰু যদি গাড়ী চাই নচলে 3-4 ঘণ্টা লাগি যাব পাৰে তেনেকুৱা কথা এতিয়া চব ডিপেণ্ড কৰে মানে মানুহৰ সহায় আৰু গাড়ীৰ লগত কোনে কেনেকৈ সহায় কৰে চ' দেখিছে জেগাটো এইটো ঘৰ এতিয়া পেকিং চেকিং কৰি লওঁ মুখ হাত ধুই লওঁ মুখ চুখ ধুৱাই নাই তোৰ মোবাইল টিপি আছিলোঁ তাৰপিছত এতিয়া ভাবিছোঁ হেৰি কৰি দিওঁ দেখাই দিওঁ বাইছে এতিয়া 8টা বাইছে 8টা তো যাব ওলালোঁ আৰু বেগ চেগ ল'লোঁ বাইছে 9:30 বাজি গ'ল 10টা বাজিব আৰু এনেকুৱা জেগাত আছিলোঁ এইটো ঘৰত আছিলোঁ আৰু এইটো মেইন ৰোড এইফালে এটাহে ঘৰ আছে বেলেগ ঘৰ চৰ নাই আৰু ইয়াৰ পৰা ইচেক কৰিব লাগিব একদম গাড়ী চাড়ী অহা যোৱা একদম কম চাওঁ আমি দুটা আছোঁ বৰ্তমান এতিয়া চাওঁ কি হয় আজি কি হয় গোটেই দিনটো আজি চাওক কেনেকুৱা কি হয় চাই থাকক তেতিয়া গম পাই থাকিব গাড়ীৰ কাৰণে ৰ'ব লাগিব এইটো জেগাটোৰ নাম আছিলে খজল আৰু খজলৰ পৰা চাংফাইলৈকে দূৰ আছে 40 কিলোমিটাৰ 40 কিলোমিটাৰ যোৱাৰ পিছত আকৌ এটা 20 কিলোমিটাৰ যালে মানে ম্যানমাৰ বৰ্ডাৰ পায় তাকে আজি চাওঁ যদি যাব পাৰোঁ যাম আৰু গোটেই নিৰ্ভৰ হ'ব গাড়ীবিলাকৰ লগত কোনে কেনেকৈ সহায় কৰে আৰু সৰু সুৰা পথাৰ দেখিছেনে এইটো ৰাস্তা আৰু এইফালে এনেকুৱা ধূলিময় ৰাস্তা কি ক'ব ৰাস্তা ইমান ভাল নহয় হ'লেও আৰু আল্টিমেটলি লিফ্ট পালোঁ আৰু পটককৈ লিফ্ট পাই গ'লোঁ মানে আমি ৰেডিঅ' হোৱা নাছিলোঁ কাগজ পাতি একো লোৱাই নাছিলোঁ ভালকৈ কেমেৰা চেমেৰা মানে মোবাইল চোবাইল ভালকৈ সোমাই নাছিলোঁ ঘপককৈ গাড়ী এখন আহিলে ৰখালোঁ পিক আপ ট্ৰাক অন্যৰ পিক আপ এইখন হৈছে খজল টাউন আৰু ইয়ালৈকে সহায় কৰিলে ব্ৰাদাৰ ইয়ৰ নেম বহুত থেংক ইউ দেই থেংক ইউ আৰু এতিয়া মানে আমি যাব লাগিব 38 কিলোমিটাৰ আছে মানে 3 কিলোমিটাৰ লিফ্ট পাইছোঁ মানে সহায় কৰিছিলে সিহঁতে আৰু ইয়াৰ পৰা আকৌ যাব লাগিব 38 এতিয়াও চামফাই মানে 40 কিলোমিটাৰ আছে এইটো জেগাত যাম এইটো দেখিছে পাহাৰখন কি ধুনীয়া আৰু ঘৰবিলাক দেখিছেনে ঘৰবিলাক মানে তলৰ ফালে এনেকুৱা খুটা থাকে দেখিছেনে আৰু এইফালে খুটা থাকে মানে ওপৰত এনেকৈ ওলমি থকা নিচিনাই আৰু এনেকুৱা তলত চাওক কেনেকুৱা গম পাইছে এইবিলাক ঘৰ এনেকুৱা ফাউণ্ডেশ্যনটো এনেকুৱা মানে ঘৰবিলাকৰ জেচিবি লিফ্ট পাইছে চব পাই গ'লো জেচিবিতে আজি লিফ্ট প্ৰথমবাৰৰ বাবে মোৰ প্ৰথমবাৰ দেই অট'চটত পাইছোঁ ব্ৰাদাৰ আপোনাৰ নাম ইমৰান দা হেল্প কৰিছে আৰু এয়া যাওক জেচিবিত লিফ্ট পালোঁ 4-3 কিলোমিটাৰমান হ'ব তাৰপিছত ব্ৰাদাৰ থেংক ইউ এই কাৰ্ডখন লৈ লৈছোঁ তাৰপিছত ইয়াৰ পৰা এতিয়া বহুত দূৰ যাবলৈ আছে বেগ এটা দিছিলোঁ একদম ৰাস্তাবিলাক এনেকুৱা সৰু নহয় একদম মানে মিজোৰামৰ ওচৰতকৈ ভয়ংকৰ ৰাস্তা সৰু ৰাস্তা দুখন গাড়ী একেলগত পাছ হ'ব নোৱাৰে এনেকুৱা ৰাস্তা জমনি কৰিব খুজি অলপমান জমনি কৰিম আজি এনেকুৱা লিফ্ট খুজিম নহয় লিফ্ট খুজিছোঁ চাওঁ কি হয় কি নহয় ন ৰখাই একচুৱেলি উই আৰ ট্ৰেভেলিং অল ইণ্ডিয়া It's okay, na? So you are heading towards this? Okay, then we also going Champhai. Can you help us? Okay. So, পাইছোঁ ইয়াত বহি যালেই হ'ল আৰু এতিয়া বৰ্তমান ডাইৰেক্ট চামফাই Brother, your name? Ronald. And another one?
Brother, here? Richard. Richard, okay. Thank you, brother. Richard, brother name. So finally পাই গলো চাম্ফাই আৰু 27 কিলোমিটাৰ মান লিভ দিছে আৰু এখন হৈছে মানে আপোনাৰ ম্যানমাৰ বৰ্ডাৰ চবতকৈ ডাঙৰ চহৰ 32,000 মান জনসংখ্যা আছে বেছি নহয় যেনেকৈ মৰে তেনেকৈ এখন মানে চাম্ফাই ম্যানমাৰ বৰ্ডাৰ ওচৰত ডাঙৰ এখন চহৰ আৰু এতিয়া মাৰ্কেট যাম বাৰ্মিজ প্ৰডাক্ট কি আছে দেখা যায় আৰু এনেকুৱা দেখে গোটেইখন মানুহ ইমান নাই খালি বুজিছে So গৈ আছো ঠাণ্ডা আছে কিন্তু চাম্ফাইত মানে কালি য'ত আছে তাতো ঠাণ্ডা ইয়াতো ঠাণ্ডা আৰু মানে আপোনাৰ ইয়াৰ পৰা যাব লাগিব আপোনাৰ আমি য'ত নামিছো তাৰ পৰা 400 মিটাৰ মান দেখাই আছে আৰু পইণ্ট এইটো এটা এনেকুৱা এইটো চাৰ্চ আৰু এইফালে ৰাস্তা এইটো আৰু তেনেকুৱা কথা চাওঁ এতিয়া মাৰ্কেটখন কি আছে কিন্তু যদি একদম আজি ভালকৈ দেখাব চেষ্টা কৰিম গোটেই মাৰ্কেটখন ম্যানমাৰৰ কি বস্তু বা বাৰ্মিজ কি প্ৰডাক্টছ ঠিক আছে এই পালোঁ কিন্তু মানে কৰোণাৰ কাৰণে বা এইটো পেণ্ডেমিক কাৰণে পুৰা একদম মানুহ চানুহ কম বা মাৰ্কেট একদম সৰু আৰু এখন মানে হৈছে আপোনাৰ ম্যানমাৰৰ যোনটো একে লাষ্ট মানে টাউন আৰু এখন ডাঙৰ আৰু ইয়াতে মানে ডাঙৰ মাৰ্কেট এখন আছিলে মানে কিন্তু আজি তেনেকুৱা হেৰি উপস্থিতি নাই আৰু এতিয়া এইখন হৈছে মানে এখন মাৰ্কেট আৰু চাওঁ কি আছে চাওঁ মানে ম্যানমাৰৰ ওচৰ বা আমাৰ মিজোৰামৰ এখন মাৰ্কেট কি আছে ন চাওঁ প্ৰডাক্টবিলাক এইটো চাগে কি হেৰিৰ প্ৰডাক্ট চাগে এনেকুৱা ব্ৰেড আৰু এনেকুৱা প্ৰডাক্ট আৰু মানে বিভিন্ন ধৰণৰ বস্তু আছে এনেকৈ চাব পাৰে চব বস্তুবিলাক মানে প্ৰডাক্টবিলাক চাওক না এইটো চাওক পিনাট হয় এইটো আৰু এইটো চাওক ইয়াত এইটো দেখিলে গম পায় যে ক'ৰ পৰা আহিছে বুজিছে আৰু এনেকুৱা বহুত প্ৰডাক্ট আছে এইফালে চাওক ৰ'ব এইটো চাবোন সৰু টাইপ আৰু এইটো কোলা এতিয়া মানে মানুহ ইয়াত প্ৰব্লেম হয় মানে ভাষাৰ প্ৰব্লেম হয় মানে সেইকাৰণে ইয়াত ফুৰিবলৈ অলপমান দিগদাৰ হয় কি নাম বুলি এনেকৈ ফুৰিবলৈ হ'লেও দিগদাৰ হয় মানে বহুত কথা এইটো মাছ কল আৰু এনেকুৱা কিছুমান পেকেট আছে আৰু এইবিলাক কণী লোকেল আন্দা আৰু এইটো কি আছে গম নাপাওঁ বাৰু কেইটামান বস্তু সুধি পেলাই জনাব চেষ্টা কৰিম গমাইছে নহৰু চাওক কিমান ডাঙৰ নহৰু এইটো এইটো চাওক চানা হয় চানা আৰু এনেকুৱা বহুত প্ৰডাক্ট আছে চাব পাৰে এইটো মোৰ মতে চানপাপদি টাইপ এটা বস্তু হ'ব মিঠা চাগে খাবলৈ বেছিভাগ প্ৰডাক্ট চাওক নাই এইটো চাওক এইবিলাক চাওক এইটো নুডলছ হয় বহুত ডাঙৰ পেকেট খাব পাৰিছে এইটো কি বস্তু জানো মাছ এইটো এটা আৰু এইটো এটা দুটা মাছ এইটো কোলা মাছটো কি নাম নাজানো দেই ইয়াক সুধিবলৈও মানে দিগদাৰ আকৌ এইটো মনত নাই এইটো বস্তু খুব দেখিছোঁ দেই এইটো বস্তু খুব দেখিছোঁ ইয়াত What is the name of this? Name নাম এনকি এইটো এনকি বুলি কয় আৰু কিবা মাছৰুম টাইপ মানে এইটো বস্তুটো পিছে পেকেটিং কৰি মাছৰুম বেচিছে চাওক এইটো চাওক বোলে ৰাইচ কেক হয় বোলে এইটো কিনিছোঁ ৰ'বচোন কেনেকুৱা লাগে খাই গম পাম আৰু এটা বস্তু দেখিছোঁ এইটো চাওক এইটো হটডগ নিচিনা লাগিছে দেই নাজানো আৰু কি হয় আৰু এইটো চেনি পৰ্যন্ত হেৰিৰ পৰা আহে গোটেই প্ৰডাক্টবিলাক যে চব মানে আপোনাৰ বাৰ্মিজ প্ৰডাক্ট আৰু এইটো চাওক কেক আছে এইটো কেনেকুৱা চাওক গোটেই নুডলছবিলাক মানে তোমাৰ হেৰি পৰা আহিছে আৰু গোটেই নুডলছবিলাক ডাঙৰ ছেম আইজলৰ নিচিনা এনেকৈ তললৈ যাব লাগে আজি মানুহ কম যিহেতু এইফালে আমি এইফালৰ পৰা আহিছোঁ এতিয়া এইফালেও যাব পাৰে আমি এতিয়া এইফালে যাম এইটো ৰাইচ কেক হয় মিজোৰামতে প্ৰথম খাইছোঁ এইটো পেকেটটো আছে দেখাইছোঁ তো 12:30 বাজিছে এতিয়া আমি তুমি তাৰ পৰা আহি পেলাই এতিয়া এইফালে মানে এক্সপ্ল'ৰ কৰিম বুলি ভাবিছোঁ কি আছে কি নাই চাওঁ কিমান কম দামৰ চেণ্ডেল মোক কিনিব লাগে গোটেই চেণ্ডেলৰ মাৰ্কেট এইবিলাক
এনেকুৱাই ভাল লাগে কিন্তু চাওঁ তাকে কি কৰা যায়। গোটেই কাপোৰৰ মানে এইটো গোটেই কাপোৰৰ মাৰ্কেট। চ' এইটো বস্তুটোৰ দাম 400 কৰিছে। Is it really 400? No bargaining. যাম। তো মানে চেণ্ডেল মানে কিনিম বুলি ভাবিছিলোঁ। এতিয়া কম দামত পাওঁ নাপাওঁ চাওঁ হা, ঠিক আছে মই সুধিম বাৰু। Sister, what is the cost of this one? 700 কৈছে এইযোৰ চেণ্ডেলৰ চাওক। Price how much possible? 600. নলওঁ। Okay, thank you. 600 এযোৰ ফ্লিপ ফ্লপছৰ দাম চলা 600 কাগলে পাইছে নেকি আমাৰ আৰু লোৱেষ্ট ক'লে 500 আৰু ন 650 কৈছে মানে 700 মানে কোনো আগা মাথা আছে নে নাজানো চেণ্ডেলৰ যোৱা দাম আৰু একদম বক্স পাইছে নেকি একদম মানে তুমি 2000 কৰি দিব 1000 কৰি দিব তো তেনেকুৱা কথা আৰু মোৰ মতে চবচে ভাল বজাৰ যে কৰিব বিচাৰে ডিমাপুৰ আহক ডিমাপুৰ চবচে বেষ্ট বাকী যি দোকান আছে নৰ্থ ইষ্টৰ সেইবিলাক বাদ দিয়ক ডিমাপুৰ তাৰপিছত ডিমাপুৰ আহক এইটো বেছি ভাল হ'ব বুজিছে পোৱালিকেইটাক চব কি খেলি আছে হেল্ল' হাই এনেকুৱা এটা দৃশ্য আহি তাত প্লেন জেগা মানে ইয়াত চব বস্তুৰ দাম বেছি ইয়াত বুজিছে বহুত কষ্টলি আৰু বহুত দাম বেছি আইজলখন বা মিজোৰামখন বা চাংফাই হওক তাৰপিছত এতিয়া মানে চেণ্ডেল কিনিম বুলি ভাবিছিলোঁ 100 টকাত পাই বুলি ভাবিছিলোঁ 100 টকাত নাপাওঁ এতিয়া চেণ্ডেল সেইকাৰণে এটা বাই এইটো জেগা আৰু এটা হেৰিটেজ ভিলেজ আছিলে কিন্তু ইয়াৰ পৰা 62 কিলোমিটাৰ দূৰ আৰু এনেকুৱা প্ৰব্লেম কিয় হৈছে জানে কৰোণাৰ কাৰণে এনেকুৱা হৈছে কৰোণা হাত এনেকুৱা নহয় পেণ্ডেমিক অমিক্ৰন গ্ৰুপ আহি গৈছে এতিয়া সেইকাৰণে সোনকালে ওলাব খুজিছোঁ মানে আৰু আজি যিহেতু 10 তাৰিখ ছবি ওলাব মিজোৰামৰ আৰু সিমানখিনিয়ে কথা এতিয়া এইটো ৰিটাৰ্ণিং ৰোড এফালে যাম এই তাত খেতি পথাৰ দেখিছে প্লেন জেগা